Hello everyone, welcome back to my YouTube channel. আশা কৰোঁ সকলো ভালে আছে। আজি আপোনালোকক দেখাবলৈ লৈছোঁ শিঙি মাছৰ সৈতে জালুক আৰু নৰসিংহৰ এক সুস্বাদু আঞ্জা। প্ৰথমে মই আপোনালোকক শিঙি মাছৰ উপকাৰিতাৰ বিষয়ে ক'বলৈ লৈছোঁ। শিঙি মাছ হৈছে এবিধ যথেষ্ট ঔষধি গুণ থকা মাছ। এই শিঙি মাছত যথেষ্ট পৰিমাণে আইৰণ পোৱা যায়। ৰোগীৰ শৰীৰত তেজত আইৰণৰ পৰিমাণ কম হ'লে ডক্তৰে শিঙি মাছ খাবলৈ পৰামৰ্শ দিয়ে। তদুপৰি শিঙি মাছত যথেষ্ট পৰিমাণে ভিটামিন ডি পোৱা যায়, যি হাড় আৰু দৃষ্টিশক্তিৰ ওপৰত যথেষ্ট ভাল প্ৰভাৱ পেলায়। তদুপৰি শিঙি মাছত যথেষ্ট পৰিমাণে পটাছিয়াম, ছ'ডিয়াম, ফছফৰাছ পোৱা যায়, যি মানুহৰ শৰীৰত শক্তি দিয়ে। তদুপৰি গাৰ বাত বিষ নোহোৱা কৰে। বাৰু ব'লক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে মাছকেইটাত এনেদৰে অলপমান নিমখ দি ল'লোঁ, যাতে মাছকেইটা মৰি যায় আৰু বাচিবলৈও সুবিধা হয়। তাৰ পাছত কেৰাহীত কেইটামান জালুক লৈ গেছটো ল' ফ্লেমত থৈ প্ৰায় 10 ছেকেণ্ডমানৰ বাবে জালুককেইটা ৰোষ্ট কৰি লৈছোঁ। তাৰ পাছত মিক্সাৰত ভালদৰে জালুককেইটা গুড়ি কৰি ল'লোঁ। এয়া জালুকখিনি ভালদৰে গুড়ি হৈ ইতিমধ্যে ৰেডি হৈছে। তাৰ পাছত এয়া নৰসিংহ পাত ছিঙি আনিলোঁ। নৰসিংহ পাতসমূহৰ পৰা কোমলীয়া নৰসিংহ পাত কেইখিলামান গুচাই লৈ ভালদৰে ধুই বাছি ল'লোঁ। এয়া নৰসিংহ পাত কেইখিলা ভালদৰে ধুই মিক্সাৰত এটা পেষ্ট বনাই লৈছোঁ। এয়া নৰসিংহ পাতৰ পেষ্টটো ৰেডি হৈ গ'ল। আঞ্জাখনৰ বাবে প্ৰয়োজন হোৱাকৈ এয়া পিঁয়াজ কাটি লৈছোঁ, জালুক গুড়ি কৰি লৈছোঁ, মাছকেইটা ভালদৰে কাটি বাছি ল'লোঁ আৰু নহৰু পেষ্ট কৰি ল'লোঁ। লগতে এয়া নৰসিংহ পাতৰ পেষ্টটো। এয়া কেৰাহীত মিঠাতেল দি ল'লোঁ। তেলখিনি ভালদৰে গৰম হোৱাৰ পাছত তাতে দিলোঁ কাটি থোৱা পিঁয়াজখিনি। পিঁয়াজখিনি অলপমান ৰঙচুৱা হোৱাৰ পাছত তাতে দি দিলোঁ নহৰুৰ পেষ্টখিনি। পিঁয়াজখিনি অলপ গল্ডেন ব্ৰাউন হোৱাৰ পাছত তাতে দি দিছোঁ 1 চামুচ হালধি আৰু অলপ পাছতে দি দিম 2 চামুচ জালুক। মই জালুকৰ গুড়ি অলপ কমকৈ দিছোঁ, কাৰণ মাছ অলপ কমকৈ আছিল। তাৰ পাছত তাতে সোৱাদ অনুসৰি নিমখ দি ভালদৰে লৰাই ল'ম। এতিয়া ইয়াত দি দিছোঁ গুড়ি কৰি লোৱা নৰসিংহ পাতৰ পেষ্টখিনি। ভালদৰে লৰাই তাতে অলপমান গৰম পানী দি দিছোঁ। এতিয়া আঞ্জাখন ভালদৰে উতলিবলৈ দি ঢাকোন মাৰি দিছোঁ। প্ৰায় 5-6 মিনিটমান আঞ্জাখন ভালদৰে উতলাৰ পাছত তাতে কাটি বাছি ধুই থৈ দিয়া মাছ কেইপিচ দি দিছোঁ। মাছ কেইপিচ ভালদৰে সিজিবলৈ দিবৰ বাবে অলপ পাছতে ঢাকোন মাৰি দিম। গেছটো মিডিয়াম ফ্লেমত প্ৰায় 15 মিনিটমান থোৱাৰ পাছত মাছ কেইপিচ ভালদৰে সিজি আঞ্জাখন ৰেডি হৈ গ'ল আৰু তাতে ধনিয়া কাটি দিছোঁ। শিঙি মাছ আৰু জালুকৰ আঞ্জাখন খাবলৈ ৰেডি হৈ গ'ল। আশা কৰোঁ ভিডিঅ'টো চাই সকলোৱে ভাল পালে, আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই। বাই। থেংক ইউ ফৰ ৱাচিং।